friends and welcome back to my channel Manita's Little World and আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হয় আপোনালোকে টাইটেলটো পঢ়ি চাগে চিয়ৰ গম পাইছে সো হয় আজিৰ ভিডিঅ'টো হৈছে ট্ৰেভেল এসেনশিয়েলছৰ ওপৰত সো এজ আ ওমেন লেডি হিচাপে ছোৱালী হিচাপে আমি বহুত বস্তু আমি কেৰি কৰিবলগীয়া হৈ যায় আৰু কি বস্তু আমি নিব লাগে সেইটোৰ ওপৰতে মই ভিডিঅ'টো আজি বনাইছোঁ সো আশা কৰোঁ আপোনালোকৰ যাতে ভিডিঅ'টো হেল্পফুল হয় আপোনালোকে চাই পিনে যাতে গম পায় যে আমি কি বস্তু কেৰি কৰিব লাগে অবভিয়াছলি হয়তো বহুতে তেনেকৈ বস্তু কি লাগে ডেফিনেটলি নিজৰ হিচাপত জানেই ষ্টিল মই এই ভিডিঅ'টোত ক্লিয়াৰলি গোটেইখিনি বস্তু দেখুৱাব খুজিছোঁ নেশ্যনেল ট্ৰেভেল কৰোঁ বা ইণ্টাৰনেশ্যনেল ট্ৰেভেল কৰোঁ আমি স্কিন কেয়াৰটো আমি লোৱাটো খুব ইম্পৰ্টেণ্ট হয় এণ্ড চবতে কি হয় ৱেডাৰটো বেলেগ বেলেগ থাকে গতিকে ৱেডাৰ হিচাপত আমাৰ স্কিনটো কেতিয়াবা এডজাষ্ট কৰোঁতে প্ৰব্লেম হৈ যায় চ' আমাৰ স্কিনটোৰ কমফৰ্ট হিচাপে আমি সদায় আমাৰ লগত ফাৰ্ষ্ট অফ অল মই দেখুৱাব বিচাৰিছোঁ স্কিন কেয়াৰত ছানস্ক্ৰীন একেবাৰে ইম্পৰ্টেণ্ট বস্তু হয় এইটো আমি কেতিয়াও আচলতে স্কিপ কৰিব নালাগে কেতিয়াও আমি ছানস্ক্ৰীন আপোনালোকে যিকোনো ধৰণৰ ব্ৰেণ্ডৰ আপোনালোকে যি ইউজ কৰি থাকে সেনেকুৱা ব্ৰেণ্ডৰে আপোনালোকে ল'ব পাৰে যি ব্ৰেণ্ডৰ লয় মই ইয়াতে ডাৰ্মাকো ইউজ কৰি আছোঁ ইয়াৰ আগতে মই বেলেগ ছানস্ক্ৰীনো ইউজ কৰিছোঁ আৰু মোৰ তাত আৰু এটা আছে এইটো হৈছে নিউট্ৰিজেনা আল্ট্ৰা শ্বেয়াৰ এইটোও বহুত ভাল হয় মই দুইটাই পেৰেলেলি ইউজ কৰি আছোঁ এণ্ড এইটো মই ভালেই পাইছোঁ ইউজ কৰি ইমান দিনৰ পৰা আৰু এইটো মই নতুনকৈ ইউজ কৰা ষ্টাৰ্ট কৰিছোঁ চ' ফাৰ্ষ্ট অফ অল আপোনালোকে ছানস্ক্ৰীন একেবাৰে আপোনালোকৰ স্কিন কেয়াৰৰ পৰা স্কিপ নকৰিব আৰু ছানস্ক্ৰীন আপোনালোকে পৰাপক্ষত সদায় SPF 50 থকাহে ল'ব SPF 50 UVA UVB গোটেইখিনি PA++ থকাহে আপোনালোকে ছানস্ক্ৰীন ইউজ কৰিব চ' এইটো হৈ গ'ল ছানস্ক্ৰীন ইয়াৰ বাহিৰে আমি আমাৰ স্কিনৰ কেয়াৰত আমি আৰু এটা বস্তু এড কৰিব লাগে সেইটো হৈছে এটা ভাল চাই মইশ্চাৰাইজাৰ এটা খুব ইম্পৰ্টেণ্ট হয় আপোনালোকে যেনেকুৱা আপোনালোকৰ স্কিন টাইপ হয় নৰ্মেল কম্বিনেশ্যন চেঞ্চিটিভ ড্ৰাই যেনেকুৱা হয় মোৰ একচুৱেলি অকণমান চেঞ্চিটিভ হয় চ' মই এইটো ইউজ কৰি আছোঁ আৰু এইটো আপোনাৰ চেঞ্চিটিভ স্কিনৰ কাৰণে ড্ৰাই চেঞ্চিটিভ স্কিনৰ কাৰণে বহুত ভাল হয় চ' ইয়াৰ বাহিৰে আপোনালোকে নাইট কেয়াৰ হিচাপতো চিৰাম ইউজ কৰাটো খুব ইম্পৰ্টেণ্ট হয় আমি চিৰাম ইউজ কৰিবই লাগে আমাৰ স্কিনটো ভালে ৰখাৰ কাৰণে মোৰ তাত দুটা চিৰাম আছে এটা মই মিনিমেলিষ্টৰ ইউজ কৰি আছোঁ এইটো মোৰ ছেকেণ্ড হয় একচুৱেলি ছেকেণ্ড বটল হয় ইয়াৰ আগতে মই এটা ইউজ কৰিছোঁ আৰু এইটো হৈছে ভিটামিন C+E+ ফেৰলিক এচিডৰ হয় ইয়াৰ বাহিৰে মোৰ তাত আৰু এটা আছে এইটো হৈছে ডাৰ্মাকো চ' এই দুইটা চিৰামে মোৰ তাত আছে মই কিন্তু এতিয়ালৈকে এইটোৱে ইউজ কৰি আছোঁ এইটো অলম'ষ্ট মই শেষ হ'ব হৈছে আৰু তাৰপিছত আই থিংক মই এইটো ষ্টাৰ্ট কৰিম চ' মই কাৰণে দুটা কালেক্ট কৰি লৈছোঁ চ' এইকেইটা হৈছে স্কিন কেয়াৰৰ প্ৰডাক্টছ ইয়াৰ বাহিৰে আপোনালোকে ক্লিনজিং মিল্ক এটা সদায় লগত ৰাখিব কাৰণ আমি ক্লিনজিং মিল্ক আমাৰ ইউজ কৰিলে আমাৰ স্কিনৰ যিটো প'ৰ্ছত ডাৰ্ক পাৰ্টিকলছ সোমাই থাকে সেইখিনি ওলাই অনাটো খুব ইম্পৰ্টেণ্ট হয় আপোনালোকে যিকোনো দামী ব্ৰেণ্ডৰ ইউজ কৰিব পাৰে বাট মই বহুত আগৰ পৰা এইটোৱে ইউজ কৰি আছোঁ চ' এতিয়াও মই এইটো ইউজ কৰি আছোঁ ইয়াৰ মাজতে মই আৰু বেলেগো ইউজ কৰিছিলোঁ বাট এইটো মই একচুৱেলি ইউজ কৰি ভাল পাওঁ প্লাছ আপোনাৰ এইটো বহুত বাজেট ফ্ৰেণ্ডলি হয় যোনে যোনে ইউজ কৰে তেওঁলোকে গম পাব চ' ইয়াৰ লগতে আপোনালোকে কটনটো কিন্তু কেৰি কৰিব নাপাহৰিব কটনৰ লগতহে এইটো আমি ইউজ কৰিব পাৰিম গতিকে এই দুটা বস্তু আপোনালোকে ল'বই লাগিব দেন এটা হৈছে লিপ বাম বহুত ইম্পৰ্টেণ্ট হয় মোৰটো হৈছে নিভিয়াৰ লিপ বাম আপোনালোকে সকলোৱে জানে নিভিয়াৰ লিপ বামবোৰ বহুত ভাল হয় ইয়াৰ বাহিৰে আৰু বেলেগো আছে লোটাছৰো আছে চ' আপোনালোকে এনেকুৱা ধৰণৰ বস্তুবোৰ ইউজ কৰিব পাৰে লিপ বামটো বহুত ইম্পৰ্টেণ্ট হয় এইখিনি হৈ গ'ল আপোনালোকৰ স্কিন কেয়াৰ ৰুটিনৰ কাৰণে ইয়াৰ বাহিৰে আমি নিজৰ লগত বডি স্প্ৰে কেৰি কৰিব লাগে চ' বডি স্প্ৰে আপোনালোকে যেনেকুৱা নিজৰ ভাল পায় যেনেকুৱা আপোনালোকৰ ব্ৰেণ্ড ইউজ কৰি আছে তেনেকুৱা আপোনালোকে কৰিব পাৰে আৰু বিশেষকৈ আমি পৰাপক্ষত সৰু বস্তু ইউজ কৰিব লাগে যেতিয়া আমি ট্ৰেভেল কৰোঁ চ' ডেট আমাৰ কেৰি কৰিবৰ কাৰণে ইজি হয় চ' এইটো এটা মই ইউজ কৰি আছোঁ এইটো থাইলেণ্ডৰ পৰা আনিছিলোঁ আচলতে এইটো মই ফুৰিব যাওঁতে আৰু এইটো মোৰ বহুত ভাল লাগিলে ত' এতিয়া বৰ্তমান মই এইটো ইউজ কৰি আছোঁ ইয়াৰ বাহিৰে আৰু আছে মোৰ তাত দুটা এই দুটা ইউজ কৰি আছোঁ মই চ' আপোনালোকে যিকোনো বডি স্প্ৰে কেৰি কৰিব পাৰে যেতিয়া আপোনালোকে ফুৰিব যায় চ' পৰাপক্ষত এটাই নিলে হৈ যায় দুটা তিনিটা নালাগে নিব এটা যিকোনো ভাল বডি স্প্ৰে আপোনালোকে নিজৰ ইউজ কৰিবৰ কাৰণে লৈ যাব পাৰে হোটেলৰ পৰা ওলাই গৈছোঁ বাহিৰত ফুৰিব গৈছোঁ দিনটোৰ কাৰণে ওলাই গৈছোঁ তো তেতিয়া আমি যদি অকণমান মেকআপ কৰিব বিচাৰোঁ লাইট মেকআপ তো তাৰ কাৰণে আপোনালোকে যদি ফাউণ্ডেশ্যন ইউজ কৰিব ভাল পায় তেতিয়াহ'লে এনেকৈ ফাউণ্ডেশ্যন ইউজ কৰিব পাৰে এনেকুৱা এটা ফাউণ্ডেশ্যন লৈ ল'ব পাৰে বা আপোনালোকে যি ইউজ কৰি আছে যেনেকুৱা ব্ৰেণ্ড আপোনালোকে ভাল পায় তেনেকুৱা ইউজ কৰিব পাৰে বা আপোনালোকে যদি ফাউণ্ডেশ্যন নলগাই পিনে তাৰ বাহিৰে অল্টাৰনেট অপশ্যন BB ক্ৰীম ইউজ কৰিব পাৰে চ' তেতিয়া আপোনালোকে BB ক্ৰীমো ইউজ কৰিব পাৰে চ' ফাউণ্ডেশ্যন নাইবা BB ক্ৰীম আপোনালোকে কেৰি কৰিব পাৰে দেন আপোনালোকে লগতে এটা কম্পেক্ট পাউডাৰ ইম্পৰ্টেণ্ট হয় যদি আপোনালোকে ওলাই গৈছে বাহিৰত চ' কম্পেক্ট পাউডাৰটো আপোনালোকে নিজৰ যি ইউজ কৰি আছে এগেইন যেনেকুৱা ব্ৰেণ্ড আপোনালোকে ভাল পায় বা যি ইউজ কৰি আছে তেনেকুৱা আপোনালোকে ল'ব আৰু এইবোৰ কেৰি কৰিবৰ কাৰণে বহুত ইজি হয় আচলতে ধুনীয়াকৈ সোমাই যায় কাৰণ বেছি আপোনাৰ স্পেচ নলয় এইবোৰ বস্তু
আৰু লগতে এখন মিৰৰ আপোনালোকে কেতিয়াও নাপাহৰিব এখন সৰু চাই মিৰৰ এখন সদায় লগত ৰাখিব আপোনালোকে আৰু মই একচুৱেলি মোৰ কম্পেক্ট ৱাটাৰটোত অলৰেডি মিৰৰ আছে মিৰৰ এক্সট্ৰাকৈ নালাগে আৰু এইটোৰ কাৰণে বহুত সুবিধা হয় আৰু এইটো 2-in-1 কাম কৰে সেইকাৰণে এনেকুৱা টাইপৰ কম্পেক্টবোৰ ইউজ কৰিব য'ত আপোনাৰ মিৰৰখন লগতে থাকে চ' এইটো আপোনালোকে কেৰি কৰিব দেন দুটা লিপষ্টিক আপোনালোকে কেৰি কৰিব এটা ডাৰ্ক শ্বেড এটা লাইট শ্বেড তেতিয়া কি হয় আপুনি চব সময়তে ডাৰ্ক লগালে আমাৰ ভাল নালাগে চ' সেইটো হিচাপত আমি লাইট কালাৰ এটা আমাৰ লগত কেৰি কৰিব পাৰে বা আপোনালোকে যদি কেতিয়াও ডাৰ্ক নলগায় তেতিয়াহ'লে সদায় লাইটহে লগায় তেতিয়াহ'লে যিকোনো এটা শ্বেড আপোনালোকে কেৰি কৰিলে হ'ল কাৰণ আমি ফুৰিব গ'লে কেইটামান দিনৰ কাৰণেই যাওঁ আৰু ইমান বেছি বস্তু কেৰি কৰিব মানে আমাৰো প্ৰব্লেম হয় সেইকাৰণে আমি এটা কম বস্তু লৈ যাব লাগে আৰু যিখিনি বস্তুৰে আমাৰ গোটেইখিনি হৈ যায় সেনেকুৱা বস্তু আমি নিব লাগে চ' আমি এনেকুৱা ধৰণৰ এটা বা দুটা লিপষ্টিক আমি কেৰি কৰিব পাৰোঁ দেন যদি আপোনালোকে নেইল পেইণ্ট কৰিব ভাল পায় তেতিয়াহ'লে আপোনালোকে নিজৰ কাপোৰৰ লগত মেটচিং বহুত নেইল পলিচ নিব নালাগে আপোনালোকে এনেকুৱা দুটা চিলেক্ট কৰিব যোনটো আপোনাৰ চব কাপোৰৰ লগতে মেটচিং কৰে চ' এনেকুৱা ধৰণৰ আপোনালোকে যিকোনো দুটা কালাৰ আপোনালোকে ল'ব পাৰে এটা লাইট শ্বেড এটা ডাৰ্ক শ্বেড চ' ডেট আপোনাৰ যিকোনো কাপোৰৰ লগত আপোনালোকৰ মেটচিং হৈ যায় চ' এনেকুৱা গ্ৰে টাইপৰ কালাৰ বা এনেকুৱা মেৰুন টাইপৰ কালাৰবোৰ আপোনাৰ যিকোনো কাপোৰৰ লগত ধুনীয়াকৈ মেটচিং হয় চ' এনেকুৱা ধৰণৰ নেইল পেইণ্ট আপোনালোকে ল'ব পাৰে কছমেটিকখিনি যেতিয়া কেৰি কৰিব বহুত কছমেটিক্স আমি এনেও নিনো মই দেখুৱাই দিছোঁ বহুত মিনিমেল কছমেটিক্স ইউজ কৰিব পাৰোঁ আমি যেতিয়া ওলাই যাওঁ বাহিৰত বা ফুৰিব যাওঁ বা ট্ৰেভেল কৰোঁ আমি বেলেগত তেতিয়া আমি এনেকুৱা ধৰণৰ এখন বিউটি বেগ ইউজ কৰিব পাৰোঁ এইটো বহুত ট্ৰেভেল ফ্ৰেণ্ডলি হয় আৰু বহুত বেছি হেল্পফুল হয় আপোনালোকে যেনেকুৱা ধৰণৰ বিউটি বেগ বিচাৰি ইউজ কৰিব পাৰে অনলাইনত বহুত বেলেগ বেলেগ ধৰণৰ পায় মই যোনটো ইউজ কৰি আছোঁ এইখন আচলতে মোৰ বহুত দিন হৈ গ'ল মিনছ বহুত বছৰে হৈ গ'ল ইয়াত 3টা চেম্বাৰ আছে আৰু এইটোত বহুত বস্তু সোমাই যায় মই এতিয়ালৈকে য'ত গৈছোঁ মই সকলোতে লৈ গৈছোঁ আৰু যিমানখিনি কছমেটিক আছে মোৰ এইটোত আৰামছে সোমাই যায় গোটেইখিনি গতিকে একো মোৰ প্ৰব্লেম নহয় ক'তো একো বস্তু আৰু ধুনীয়াকৈ ট্ৰলিৰ এটা কোণাত ভৰাই ল'লে হৈ গ'ল বা যদি হেণ্ডবেগ লৈ আছোঁ হেণ্ডবেগৰ ভিতৰত আৰামছে সোমাই যায় চ' এনেকুৱা ধৰণৰ আপোনালোকে বিউটি বেগ ইউজ কৰিব পাৰে ফণীখন বহুত ইম্পৰ্টেণ্ট বস্তু হয় আপোনালোকে ফণীখন নিব পাহৰি নাযাব নিজৰ ফণী নিজে ইউজ কৰিলে ভাল নিজৰ লগত সদায় এখন ফণী আপোনালোকে কেৰি কৰিব পাহৰি নাযাব চ' আৰু এটা বস্তু আমাক লাগিব সেইটো হৈছে চাৰ্জাৰটো আমি একেবাৰে পাহৰিবলগীয়া বস্তু নহয় কাৰণ মোবাইলত চাৰ্জ নাথাকিলে বহুত প্ৰব্লেম হৈ যায় চ' ইয়াৰ বাহিৰে আৰু এটা বস্তু আছে সেইটো হৈছে হেডফোনো আপোনালোকে কেৰি কৰিব পাৰে যদি ছাপ'জ অকলে জাৰ্ণি কৰি আছে তেতিয়াহ'লে হেডফোনটো খুব ইম্পৰ্টেণ্ট হয় চ' আপোনালোকে এই দুটা বস্তু কেৰি কৰিব পাৰে এণ্ড দেন আপোনালোকে চাৰ্জাৰৰ বাহিৰে এটা পাৱাৰ বেংক যদি পাৰে কেৰি কৰিব নিজৰ লগত কাৰণ পাৱাৰ বেংকটো বহুত ইম্পৰ্টেণ্ট হয় কেতিয়াবা যদি ছাপ'জ আপোনালোকে প্লাগ পইণ্ট নাপায় ক'ৰবাত বা আপোনালোকৰ মোবাইলত চাৰ্জ নাথাকে অন দ্য ৱে গৈ থকা টাইমত তেতিয়াহ'লে পাৱাৰ বেংকটো বহুত হেল্পফুল হয় গতিকে এটা পাৱাৰ বেংক আপোনালোকে কেৰি কৰিব নাপাহৰিব যেতিয়া আমি বাহিৰত যাওঁ ফুৰিবৰ কাৰণে আমি সদায় এনেকুৱা ধৰণৰ কিছুমান বস্তু আমি কেৰি কৰিব লাগে এইটো হৈছে পেপাৰ সোপ বহুত ইম্পৰ্টেণ্ট হয় এইটো আপোনালোকে লগত যেতিয়া আপোনালোকে জাৰ্ণি কৰে তেতিয়া সদায় লগত এইটো কেৰি কৰিব লাগে চাবোন কেৰি কৰিব অলপ প্ৰব্লেম হৈ যায় হেণ্ড ৱাছো আপোনালোকে কেৰি কৰিব পাৰে কিন্তু যদি আমি পেপাৰ সোপ ইউজ কৰোঁ চবচে বেছি আপোনালোকৰ ইজি হয় কাৰণ এইটো একদম হালকা বস্তু হয় আৰু একো বেছি স্পেচ নালাগে ইয়াত 10খনকৈ ষ্ট্ৰিপ থাকে চেনিটেৰী পেডছ বহুত ইম্পৰ্টেণ্ট বস্তু হয় আপোনালোকে জানে গতিকে সদায় আমি আমাৰ বেগত চেনিটেৰী পেড কেৰি কৰিব লাগে দেন কোনোবাই যদি প্ৰয়োজন হয় ইয়াৰবাডছ কেৰি কৰিব পাৰে গতিকে ইয়াৰবাডছ আপোনালোকে লৈ যাব পাৰে এজ এ হাইজিন প্ৰটেকশ্যনৰ কাৰণে এইটো এটা আপোনালোকে ইউজ কৰিব পাৰে চ' ইয়াৰ বাহিৰে আপোনালোকে কেৰি বেগ কেৰি কৰিব পাহৰি নাযাব এইটো এটা বহুত ইম্পৰ্টেণ্ট বস্তু হয় আমি আমাৰ বেগত কেইটামান কেৰি বেগ সদায় ৰাখিবই লাগে যেতিয়া আমি ট্ৰেভেল কৰোঁ কাৰণ এইটো আমাক বহুত হেল্প কৰে আমি যদি বস্তু ছাপ'জ কিবা এটা কিনিলোঁ হঠাতে আমাৰ ল'বৰ কাৰণে বস্তু নাই ভৰাবৰ কাৰণে নাই কাৰণ ট্ৰলি লক থাকে তো আমি এনেকুৱা ধৰণৰ বস্তুত আমি ভৰাই ল'ব পাৰোঁ চ' কেৰি বেগটো বহুত ইম্পৰ্টেণ্ট বস্তু হয় বা যিকোনো খোৱা বস্তু আমি লৈছোঁ আমি পেকিং কৰি ল'ব লাগে তো আমি এনেকুৱা ধৰণৰ কেৰি বেগত আমি লৈ ল'ব পাৰোঁ চ' এইটো এটা ইম্পৰ্টেণ্ট বস্তু হয় বা আপোনালোকে বিভিন্ন কামতো ইউজ কৰিব পাৰে কেৰি বেগ দেন ছান প্ৰটেকশ্যনৰ কাৰণে আৰু এটা বহুত দৰকাৰী বস্তু সেইটো হৈছে চশমাখন ছানগ্লাছ এযোৰ বহুত জৰুৰী বস্তু হয় এইটো আপোনালোকে কেতিয়াও কেৰি কৰিব পাহৰি নাযাব যেতিয়াই আপোনালোকে আউটডোৰ যায় ট্ৰেভেল কৰে তেতিয়াহ'লে সদায় এখন ছানগ্লাছ লগত থকাটো খুব ইম্পৰ্টেণ্ট হয় ইয়াৰ বাহিৰে আপোনালোকে এনেকুৱা এটা হেড লৈ ল'ব পাৰে ছানগ্লাছ আৰু হেড এই দুটা বস্তু বহুত ইম্পৰ্টেণ্ট হয়
যদি হেড আপোনালোকৰ লগত নাই তেতিয়াহ'লে আপোনালোকে কেপ পিন্ধি ল'ব পাৰে, কেপ এটা কিনি ল'ব পাৰে। কেপ বা হেড দুয়োটাই ছেমেই কাম কৰে, গতিকে এইটোও বহুত ইম্পৰ্টেণ্ট হয়। প্লাছ ছানগ্লাছখন বহুত ইম্পৰ্টেণ্ট হয় যে এইবিলাক বস্তু আপোনালোকে কেৰি কৰিব পাৰে ছান প্ৰটেকশ্যনৰ কাৰণে। চ' এইখিনি হৈ গৈছে হাইজিনত, আৰু আপোনালোকক মই কছমেটিকত দেখাই দিলোঁ, এণ্ড স্কিন কেয়াৰত দেখুৱালোঁ, দেন ইলেক্ট্ৰনিক আইটেমছত কি কি কেৰি কৰিব লাগে আমি আমাৰ সুবিধাৰ কাৰণে সেইখিনি দেখুৱালোঁ। ইয়াৰ বাহিৰে এটা বস্তু হৈছে, সেইটো হৈছে আমি এখন টাৱেল নাইবা এনেকুৱা এখন, আমি অসমীয়া মানুহ হিচাপে আমি এখন গামোচা, টাৱেল বা গামোচা এখন আমি লগত ইউজ কৰিব লাগে। আপোনালোকে হোটেলত যেতিয়া থাকিব যাব, ক'ৰবাত ফুৰিব গ'লে নেশ্যনেল বা ইণ্টাৰনেশ্যনেল ট্ৰিপত, তেতিয়াতো অবভিয়াছলি থাকে টাৱেল। বাট যদি অন দ্য ৱে আপোনালোকক দৰকাৰ হয়, আপোনালোকে ট্ৰেইন জাৰ্ণি কৰি আছে বা আপোনালোকে ফ্লাইটত গৈ আছে, যদি আপোনালোকক দৰকাৰ হয়, সেইটো হিচাপত আমি সদায় নিজৰ হাতত এখন টাৱেল নাইবা এখন গামোচা আমি কেৰি কৰিব লাগে। এইটো এটা প্ৰয়োজনীয় বস্তু। দেন এখন স্কাৰ্ফ, এইটোও বহুত ইম্পৰ্টেণ্ট হয়। বহুত বেছি হেভি জেকেটৰ কথা কোৱা নাই মই। যদি আপোনালোকে কিবা ঠাণ্ডা ঠাইত ট্ৰেভেল কৰিছে তেতিয়া ডেফিনেটলি সেইটো বেলেগ কথা। তেতিয়া আপোনালোকে জানিবই যে আপোনালোকে ঠাণ্ডা জেগা এটাত গৈ আছে, চ' আপোনালোকক তেতিয়া জেকেট চুৱেটাৰ আপোনালোকে কেৰি কৰিবই। কিন্তু যদি আমি নৰ্মেলি ক'ৰবাত গৈ আছোঁ তেতিয়াহ'লে আমি এনেও এখন স্কাৰ্ফ লগত আমি কেৰি কৰিব লাগে, কাৰণ ৰাতিৰ জাৰ্ণি যদি ছাপ'জ আমি কৰি আছোঁ ট্ৰেইনত বা ফ্লাইটত আমি গৈ আছোঁ, ফ্লাইটতো ঠাণ্ডা লাগে, সেইটো হিচাপত আমি নিজৰ টেম্পাৰেচাৰ বডিৰ মেইনটেইন কৰাৰ কাৰণে আমি এখন স্কাৰ্ফ কেৰি কৰিব পাহৰিব নালাগে। এইটো এটা ইম্পৰ্টেণ্ট বস্তু হয়। এনেকুৱা এখন স্লিং বেগ বা যিকোনো আপোনালোকে স্লিং বেগ যেনেকুৱা ভাল পায় তেনেকুৱা এখন কেৰি কৰিব। যেতিয়া আপোনালোকে ফুৰিব যায় এইটো বহুত দৰকাৰ হয়। আমি এনি টাইম বেকপেক বা আমি ডাঙৰ বেগ এখন বা ট্ৰলি এখন লৈ আমি ঘূৰি থাকিব নোৱাৰোঁ। ক'ৰবাত যদি ফুৰিব যাওঁ আমি নিজৰ এচেঞ্চিয়েলছখিনি ইয়াতে লৈ ল'ব পাৰোঁ। এনেকুৱা এখন যেতিয়া বেগ আমি লগতে ৰাখোঁ, স্লিং বেগখন এনেকৈ ৰাখিলে খুব ভাল হয়, কাৰণ এখন আমি ক্ৰছ কৰি ল'ব পাৰোঁ এনেকুৱাকৈ, আৰু ক্ৰছ কৰি ল'লে আপোনাৰ বেগখন ক'তো পৰি যোৱাৰো চান্স নাই আৰু একো বস্তু হেৰাই যোৱাৰো চান্স নাথাকে। এনেকুৱা বেগ এখন আপুনি যেতিয়া লৈ ল'ব, ইয়াত আপোনাৰ যিমানখিনি কাৰ্ডছ থাকে, ATM কাৰ্ড হওক বা আইডেণ্টিটি কাৰ্ড হওক, এনেকুৱা ধৰণৰ বস্তুবোৰ বহুত ইম্পৰ্টেণ্ট হয়, হেৰাই নাযায়। এনেকুৱাকৈ বেগ এখনত আপোনালোকে লৈ ল'ব পাৰে, বা আপোনালোকে সৰু কাৰ্ড হোল্ডাৰ ইউজ কৰিব পাৰে। কাৰ্ড হোল্ডাৰখনতো গোটেইখিনি কাৰ্ড আপোনালোকে ভৰাব পাৰে, কিন্তু কাৰ্ড হোল্ডাৰখন আল্টিমেটলি আপোনালোকে এনেকুৱা এখন বেগতেই ল'ব লাগিব, কাৰণ সেইটো হাতত লৈ ঘূৰিব নোৱাৰে। চ' আমি স্লিং বেগ এখন বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ ভিতৰত আপোনালোকে নিজৰ যিখিনি ওলাই যাব লাগিলে বস্তু দৰকাৰ হয়, এখন হেংকি মানে ৰুমাল এখন আপোনালোকে ভৰাই লৈ যাব পাৰে, বা ইয়াৰ ভিতৰত সৰু পানীৰ বটল এটা লৈ যাব পাৰে, বা আপোনাৰ ওলাই গ'ল আপুনি নিজৰ কম্পেক্টটো বা এটা ক্লিনজাৰ এটা ভৰাই লৈ গ'ল, বা হেণ্ড চেনিটাইজাৰটো বহুত ইম্পৰ্টেণ্ট বস্তু হয়। আপোনালোকে চেনিটাইজাৰ এটা কেৰি কৰিব নাপাহৰিব। চ' এনেকুৱা ধৰণৰ বস্তুবোৰ আমি কেৰি কৰিবৰ কাৰণে আমি এনেকুৱা এখন স্লিং বেগ লৈ যাব লাগে যেতিয়া আমি আউটডোৰ ট্ৰেভেল কৰোঁ, আৰু যেতিয়া আমি হোটেলৰ পৰা ছাপ'জ ওলাই গ'লোঁ বাহিৰত ফুৰিবৰ কাৰণে, তো দিনটোৰ কাৰণে ওলাই গ'লে এনেকুৱা এখন বেগ খুব জৰুৰী হয়। চ' মোৰ ট্ৰেভেল এচেঞ্চিয়েলছত আজি আছিলে এইখিনি বস্তুৱে। চ' এইখিনি বস্তু মই দেখুৱালোঁ। ইয়াৰ বাহিৰে আপোনালোকে এটা ধৰি লওক কেণ্ডেল এডাল কেৰি কৰিব পাৰে নিজৰ লগত, কেণ্ডেল প্লাছ আপোনালোকে ফৰ ছেফটি আচলতে কেণ্ডেলটোৰ কথা কৈছোঁ মই। দেন আপোনালোকে নিজৰ লগত এটা গুড নাইট লিকুইড হওক বা যিকোনো মস্কিটো ৰেপেলেণ্ট আপোনালোকে নিজৰ লগত কেৰি কৰিব পাৰে। চ' এইখিনি বস্তু ইম্পৰ্টেণ্ট হয়, আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকক এইখিনিয়ে দেখুৱালোঁ। ইয়াৰ বাহিৰে যদি আৰু কিবা মই মিছ কৰিছোঁ মোৰ ভিডিঅ'টোত, তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত জনাব নিশ্চয়। আৰু ভিডিঅ'টো আশা কৰিছোঁ আপোনালোকে চাই বহুতখিনি ভাল পালে। গতিকে আজিৰ ভিডিঅ'টো মই ইয়াতেই শেষ কৰিছোঁ, আৰু এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম। চ' টিল দেন, বাই বাই।